হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো চবৰে খবৰ ভাল। মোৰো খবৰ ভাল আপোনালোকৰ আশীৰ্বাদত। তো আজি আপোনালোকৰ কাৰণে এটা গুড নিউজ লৈ আহিছো। গুড নিউজটো মই আপোনালোকক কেনেকৈ দিওঁ তাকে ভাবি আছো। মানে আমি গুৱাহাটীত নতুনকৈ এটা কোম্পানী ষ্টাৰ্ট কৰিছো, যিটো কোম্পানীৰ নাম হ'ল আপোনাৰ মেডিকেয়াৰ স্পিয়াৰ। তো বেচিকলি এই কোম্পানীটো আপোনাৰ কি কাম কৰে, যে আমি কি কৰো, হোম কেয়াৰ সার্ভিস প্রভাইড করি। হোম কেয়ার সার্ভিস মানে কি বুঝায়? যেনিবা আপোনাৰ ঘৰত ধৰক পেচেণ্ট কেয়াৰ, অল্ড এজ কেয়াৰ, তাৰপিছত আপোনাৰ হস্পিটেল এটেণ্ডেন্স, তাৰপিছত আপোনাৰ বেবি চিটাৰ, তাৰপিছত আপোনাৰ অক্সিজেন চিলিণ্ডাৰ, মানে মিনি আইচিউ ছেটআপ, তাৰপিছত আপোনাৰ মেডিচিনৰ যোগান, তাৰপিছত এম্বুলেন্সৰ যোগান, ফিজিঅথেৰাপিৰ যোগান, মানে এটা পেচেণ্টৰ ঘৰত যিখিনি বস্তু মানে প্ৰয়োজন, সেইখিনি বস্তু কি কৰো আমি ইয়াৰ পৰা প্ৰভাইড কৰো। মানে যদি কোনোবা এজন মানুহে মানে ধৰক আপোনাৰ যেনিবা মেডিচিনৰ কাৰণে ফাৰ্মাচীত যাব পৰা নাই, মানে ঘৰত এনেকুৱা মানুহ নাই, তো আমি কি কৰো, এই পেচেণ্টৰ পৰা যিটো আপোনাৰ প্ৰেছক্ৰিপশ্যন আছে, এই প্ৰেছক্ৰিপশ্যনটো লৈ কিনে আমি সেইখিনি মেডিচিন ফাৰ্মাচীৰ পৰা লৈ কিনে সিহঁতৰ ঘৰত আমি প্ৰভাইড। আৰু যে মই কৈছো আপোনাৰ পেচেণ্ট কেয়াৰ, যেনিবা ধৰক এটা পেচেণ্ট আপোনাৰ হস্পিটেলত এডমিট হৈ আছে, এডমিট হোৱাৰ পিছত কি কৰে, ডক্টৰে আপোনাৰ তাৰ যিখিনি ট্ৰিটমেণ্ট কৰিব লগা থাকে কৰি কিনে ডিscharge দিয়ে। ডিscharge দিয়াৰ পিছত কি কৰে, পেচেণ্টটো ঘৰলৈ ঘূৰি আহে। তো এটা পেচেণ্ট যেতিয়া ঘৰলৈ ঘূৰি আহে, তাৰ কিছুমান কৰণীয় কাম থাকে, যেনিবা সি কামখিনি ভালকে কৰিব নোৱাৰে, মানে কাৰণে ধৰক কিছুমানৰ হয়তো মানে ধৰক ভৰিত দুখ পাইছে, খোজ কাঢ়িব নোৱাৰে, কিছুমানৰ হয়তো আপোনাৰ কি বুলি কয়, বয়স হৈছে, মানে বাথৰুমত যাব নোৱাৰে, গা পা ধুব নোৱাৰে। তো আমি সেই ব্যৱস্থাটো, সেইখিনি সুবিধাটো দিয়াৰ কাৰণে আমি মেডিকেয়াৰ স্পিয়াৰ এটা কোম্পানী আৰম্ভ কৰিছো, যি নেকি যিটো সমস্যা আপোনাৰ আজিৰ দিনৰ মানুহে মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, সেইখিনি সমস্যা আমি চৰ্ট আউট কৰি আছো। আৰু এটা সার্ভিস আছে আপোনাৰ বেবি সিটারটো এনেকুৱা হয়, আপোনাৰ ধৰক এটা বাচ্চা যেনিবা আপোনাৰ 1 বছৰমান বয়স হ'ল, এতিয়া বাচ্চাটোৰ কাৰণে মাকে কি কৰে, চাকৰিত জইন কৰিব নোৱাৰে বা নিজৰ মানে প্ৰয়োজনীয় কামখিনি মানে বাহিৰত কৰিব নোৱাৰে বাচ্চাটোৰ কাৰণে, বা কিয়নো বাচ্চাটো ঘৰত ৰাখি যে যাব, বাচ্চাটো চোৱাৰ কাৰণে মানুহ নাথাকে। তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰো, বেবি সিটাৰ প্ৰভাইড কৰো, যিয়ে নেকি বাচ্চাটোৰ লগত গোটেই দিনটো খেলা ধূলাৰ পৰা বাচ্চাটো ভালকে খুৱাই দিয়া, পুৰা হাইজিন মেইনটেইন কৰা, মানে যিখিনি মানে